এখন আছিলে 1 ডিচেম্বৰ আৰু আমি ৰেডি হৈছোঁ পুলকৰ প্ৰগ্ৰাম চাব যাবৰ কাৰণে মানে মই ৰেডি কমপ্লিট হৈ গ'ল মোৰ কিন্তু এইকেইটা ৰেডি হোৱা নাই এটাই মানে মোবাইল এটাই মানে জকছৰ কিতাপ হোৱাই নাই তাৰপিছত মানে একদম মই আচৰিত আমাক প্ৰগ্ৰাম চাব লৈ যাম বুলি একদম ডাইৰেক্ট পুলকৰ ঘৰত লৈ আহিছে মোৰ ফাৰ্ষ্ট টাইম হৈছে হয় মানে এইটো পুলকৰ ঘৰত অহা আৰু বহুত ভাল লাগিছে চবকে লগ পাই পুলকক যেনিবা এনেই লগ পাইছোঁ আমাৰ ঘৰত দুদিন আহিছিলে কিবা কামত তাৰপিছত আৰু ফাৰ্ষ্ট টাইম সিহঁতৰ ঘৰত মানে সেইদিনাখনেই গ'লোঁ আৰু আমাৰ লিটিল ব্লগাৰটো একদম এক্সাইটেড তাৰোপৰি তাইৰ মানে যিখন কাৰ্ড দিছিলে সেইখন দেখি মানে তাই বহুত মানে হেপ্পী আৰু মোৰো ভাল লাগিছে দিয়কচোন মানে তাই ইমান ভাল পায় তাৰপিছত তাইৰ কাৰ্ডখন সেনেকৈ ৰাখিছে মই মানে বোৱাৰী লাভাৰত মানে যিটো মানে ৰিলিজ দিছে 1 ডিচেম্বৰ দিনাখন সেইটোৰ ওপৰত কবিতা এটা কৈ শুনালোঁ আৰু সেইটো মানে ইনষ্টাগ্ৰামত ভাইৰেল গৈছে আৰু ভাইৰেল যোৱাৰ কাৰণটো হৈছে পুলক আৰু কস্তুৰী দুয়োজনে মানে ৰীলটো কলাবৰেশ্যন একচেপ্ট কৰিছে ধৰিত্ৰীৰাজ বসু ইনষ্টাগ্ৰাম পেজটোত গৈ আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু যদি বাই চান্স 100K ভিউজ যায় মই দুইটাকে ধুনীয়াকৈ পাৰ্টি দিম বুলি ভাবি থৈ দিছোঁ তাৰপিছত সিহঁতৰ দুইটাৰ লগতে পূৰা ফটো চটো তুলি অলপ হাঁহি ফূৰ্তি আৰু মানে এয়া আমাৰ কে ফৰ কৃষ্টি কে ফৰ কস্তুৰী দুইটাই মানে একদম গাড়ীতে খেলা আৰম্ভ কৰিছে ইমান মানে খেলিছে আৰু এইফালে পুলকো আহি গ'ল গাড়ীত তাৰপিছত আমি আহি পালোঁ প্ৰগ্ৰাম হোৱা ঠাইখনত এইফালে মানুহখিনি পূৰা আহি গ্ৰীণ ৰুমত কথা পাতি আছে আৰু সি মানে ইমান ধুনীয়াকৈ পলাইটলি চবকে আনচাৰ কৰে মানে দেখি ভাল লাগিছে আৰু কোনো লেভেল নাই এনেকুৱা হ'ব লাগে মানে এতিয়াতো সিহঁতে চেলিব্ৰিটিয়ে হৈ গৈছে মানে গোটেই অসমখনতে সিহঁতক চিনি পায় তথাপিও মানে ইমান ধুনীয়াকৈ সকলোৰে লগতে ভালকৈ হাঁহি মাতি কথা পাতে মানে ভাল লাগে আৰু আমাৰ লিটিল ব্লগাৰে পূৰা জেকেটটো পিন্ধিছে পুলকৰ সেইটো কাৰণে পূৰা মানে আৰু দেখুৱাই আছে আৰু এইটো নিশাজৰ আংকলৰ জেকেট এনেকৈ তাৰপিছত প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল মানুহৰ ভিৰ ইমান নিজৰ জেগাৰে মানুহ ওচৰৰে মানুহ তথাপি ইমান সকলোৱে মানে এক্সাইটেড আৰু ইমান ধুনীয়াকৈ মৰম দিছে ভাল লাগিছে আৰু বাচ্ছাকেইটাকতো মই আচৰিত ষ্টাৰ্টিঙৰ পৰা এণ্ডিংলৈকে মানে পূৰা জঁপিয়াই আছে নাচি আছে মানে ভাগৰে নাই ইমান এনাৰ্জেটিক ভাল হৈছে প্ৰগ্ৰামটো বহুত ভাল লাগিছে মই সিহঁতৰ এনেকুৱা লাইভ পাৰফৰ্মেঞ্চ ছেকেণ্ড টাইম এইটো মোক নাচিব মাতিছিলে কিন্তু মই নাচা মানে বাদ দি ভিডিঅ' কৰাত লাগি গ'লোঁ চবেই মানে পূৰা ভিডিঅ' কৰিছে নাচিছে মানে চবৰে ফূৰ্তি আৰু এইফালে জেকেটটো পিন্ধি মানে ছাল দিয়া মানে হোৱাই নাই তাইৰ বোলে ফ্ৰেণ্ড কেইটামানে দেখিছে সেইটো মানে বিৰাট খুচ আৰু তাই তাৰপিছত প্ৰগ্ৰাম শেষ হোৱাৰ পিছত আমি কমিটিৰ মানুহ এঘৰত আহি গ'লোঁ জুই পোৱালোঁ মানে ফাৰ্ষ্ট টাইম ঠাণ্ডা এইবাৰ সিহঁতৰ লগত জুই পোৱালোঁ তাৰপিছত আমি ভাত চাত খালোঁ খাই অলপ ৰেষ্ট চেষ্ট ল'লোঁ আৰু এইফালে আমাৰ আমিতি খাই আছে আমাৰ লিটিল ব্লগাৰে তাৰপিছত সিহঁতৰ ঘৰত আকৌ আহি পালোঁ আমাৰ মানে মাইনা আৰু কস্তুৰী দুয়োটাই টোপনি গ'ল কিন্তু বাকী কেইটাই মানে একদম ৰাতিপুৱালৈকে 8টালৈকে কেৰম খেলিছে কমেও 4-5 ঘণ্টামান কেৰম খেলিছে আৰু ময়ো মানে টোপনি নগ'লোঁ সিহঁতকে চাই আছোঁ আৰু থেংক ইউ ফৰ ৱাচিং